বন্ধু-বান্ধৱীসকল মোৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এতিয়া মই ৰেডি হৈ যাব ওলাইছো মোৰ গিৰিয়েকৰ সৰু বায়েকৰ ঘৰলৈ। তো ভিডিঅ'ত থাকক, আপোনালোকক দেখুৱাম তেওঁলোকৰ ঘৰ ক'ত কেনেকৈ দেখুৱাম। আৰু ভিডিঅ' ভাল পালে লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফুল প্লাষ্টিক ফুল লগাইছো, ফুল নাই বুলি ইমান ৰেড ফুলৰ, সেইটোৰ কাৰণে ৰেডি। এতিয়া আহক দেখুৱাইছো তেওঁলোকৰ ঘৰলৈ গৈ কেনেকৈ কোন কোন আছে কি কি কৰি আছে সকলো দেখুৱাম। ভিডিঅ'ত থাকক। আৰু এইফালে মায়ে বেটাক খানা খুৱাই আছে, কম আছে সেইটোৰ কাৰণে। ভালে আজি শুকুৰবাৰ, সেইটোৰ কাৰণে একদম মা আৰু নাতি ৰঙা ৰঙা পিন্ধিছে। আৰু এজন একদম মানে আমাৰ ঘৰৰ মাষ্টাৰ চেফক দেখুৱাব লৈছোঁ। চাওক, মই বনাই দিছোঁ তথাপিও বোলে এওঁ সজিনা খাব মন গৈছে, সেইটোৰ কাৰণে নিজে বনাইছে। মোক কৈছে আৰামছে ৰেডি হ বোলে, মই চব্জি বনাইছোঁ বুলি। এইফালে চাইছেনে কেঁচা কেঁচা চব বুলি কৈছে। এইফালে আলু আৰু মুনগা কেনেকৈ বনাইছে তেওঁহে জানে। চাইছেনে চব বস্তু তলত থৈ দিছে একদম, মানে এইফালেও দেখুৱাই দিছে। এইটো এওঁ মানে কিচেনত আহিলে কিবা নহয় কিবা এটা মানে কৰে আৰু। সকলোকে খাব মাতিছে। আমাৰ ঘৰত মানে একদম বহুত হৈছে এইবাৰ সজিনা, মানে 12 মাহে সজিনা হয় আৰু আপোনালোকক কেতিয়াও দেখুৱাম বাৰু ভিডিঅ'ত। আমাৰ পুচকিজনী আহি ইয়াত মানে কাৰেণ্ট খেলিব আহিছে। এনে বন ৰে তেৰি লিয়ে এই বাই ঘৰত আহি গ'লো, তৰমুজ খাই আছো চব এইফালে। আৰু বাই বেটি খানা খুৱাই আছে ইয়াত, মই খাই আছো। এইখন হৈছে সৰু বাই ঘৰ, বাহিৰত দেখুৱাম বাৰু আপোনালোকক। সিহঁতৰ ঘৰত চাওক কুকুৰ পুহিছে, মোক ভয় লাগিছে দেই। என்ன பேர் வச்சிருக்கிறீங்கக்கா? மணி மணி দেই কুকুৰটোৰ নাম। আৰু এইটো চাওক কুকুৰা মাৰি আছে। মই এইজনীক চাব পাহৰি গৈছে। এইফালে চাওক কিনি কলি আমাৰ মই নাজানো দে, এইটো জংঘলত থাকে যে পায় সেই চৰাইজনী, মই নাম নাজানো দেই। আমাৰ কুৰবি পাতি আইলিয়া ইগে পাত কুৰবি আও বান্ডি এলা পাত। আৰু এইখন হৈছে বাইহঁতৰ ঘৰ। পুৰা কেমেৰামেন কুজনালা কাম এங்கே இருக்குது কুৰবি এங்கே இருக்குதுনা পেন্সিল স্কুল পড়িয়া আৰু এইটো হৈছে কাৰে ফুলে। এওঁ হৈছে বায়ের হাহু মাক। মামি হাওয়া রাধে রাধে ইধর যাব। তার পিছতকে ইয়াত ইমান কুকুৰা আছে মানে কবই নালাগে দেই। কুকুৰা 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 মাইলে দিছে না মাইলে পাতিংলা আপিটা পেছ মৰা চৰাই ইয়াত আছে, অলপ দূৰত আছে। ওচৰত গ'লে পলাই যাব লিখিয়া লাগিছে দেই। এজনী এপৰি কাম দেই। নাৰিকল গছ আৰু এইটো সজিনা চাওক, ইমান সৰু গছজোপা চাই পাইছেনে? আৰু সজিনা কিমান লাগিছে চাওক। এইফালে একটা সজিনা 15 টকা দেই। না আমি এনেকুৱা হ'লে খাওঁ নহয় জানো, কিন্তু ইয়াত এনেকুৱা নাখায়। অলপ মানে বুঢ়া হ'ব লাগে, একদম বুঢ়া, তেতিয়াহে খাব। এতিয়ালৈকে বুঢ়া হোৱা নাই, সেইটোৰ কাৰণে খোৱা নাই চব।
আৰু এইফালে চাওক মোৰ লিখিয়াটো খোৱা লিখিয়া হৈ গৈছে দেই এইফালে চাওক লৈ যাম নেকি এইফালে চাইছেনে কলগছবোৰ তাৰপিছতে কঁঠাল গছ ৰুইছিলে দেই এইফালে এইবোৰ ইনা দুসেন পারছটা এইবোৰ বাতে কি বুলি কয় হা এনে বানা পাতি হা চাই পাইছেনে নালা কামি ক্যামেরাম্যান পাতি হা না এনা সোলাঙ্গ হিন্দিলে এনেকে তেরিয়াদে এইফালে সব কুকুৰা বহুত কুকুৰা আৰু এইখন হৈছে বাইহঁতৰ ঘৰ এইটো চাই পাইছেনে এইখন হৈছে ঘৰ ইয়াত কুকুৰা বহুত আছে আহক তেতিয়াহ'লে বেডৰুমখন দেখুৱাম আপোনালোকক এইফালে চাইছেনে বহি আছে তৰমুজ খাই আছে এইফালে ককাই পিকচাৰ চাই আছে এইটো হৈছে হল এইখন হৈছে কিচেন বায়ে কাম কৰি আছে ইয়াত সফা কৰি আছে আমি আহি একদম মানে কাচৰা কৰি দিছো তাৰ পিছতকে দেখাবলৈ ৰং এইখন হৈছে বাইহঁতৰ বেডৰুম মানে এইটো নতুন ঘৰ পুৰণা ঘৰখন মেইন টাউনত আছে ত্ৰিপুৰাত এই বিল্ডিং আছে ইয়াত মানে ছাগলী কুকুৰা হেবোৰ আছে যে তাত পুহিব নোৱাৰি হেতুৰ সব মানে হেতুৰ কাৰণে মানে তেওঁলোক ইয়াত আহি গৈছে গাঁও এৰিয়াত আৰু ভগৱানৰ ফুট লগাই লৈছে দেই इडली मावा टाइम ना छे आटी में छिड़क काम किया है हां एक इडली डोसा माव माने आटा हेरी घरते बनाय थैसे बोले साबा की बोली हुदिसे आहक आपनालोक देखि एटु हसे এইফালে সব নামকে নান্দমারি আতরি আব আপড়ি আড়রা আল্লাহ পাক আটা চাইছেনে এইটুরে ঘরতে বনায় মইতো কিন্তু কিনি আনো ঘরত বনালে ভাল ইলিয়া দে আপর গ্রাইন্ডার টু চাইছেনে এইটু কাপড়েৰে ঢাকি থৈছে কামিং পুঞ্জাকা গ্রাইন্ডার এইটু হৈছে ইয়াত ঢালি কিনে বনোৱা হয় পানী এতিয়া আছে ঢাকি থৈছে লেতেৰা নপৰাৰ কাৰণে আৰু ভিডিও আজি ইয়াকে আছো লগ পাম নতুন এটি ভিডিও লৈ কাৰণ এতিয়া মন্দিৰ যাম এইটো আপোনালোকক দেখুৱাম তো আজিৰ এইখন ভিডিও ইয়াতে সামৰণি মাৰিছো লগ পাম নতুন এটি ভিডিও লৈ